নমস্কাৰ বন্ধু বান্ধৱীসকল মই তাবিনে আপোনালোকক স্বাগতম জনাইছো তাপুজ হোমমেড ৰেচিপি চেনেলটিলে আজি মই বনাব ওলাইছো চিকেন ললিপপ চিকেন আমি ড্ৰাই কৰি চিকেন ললিপপটো আমি ড্ৰাইও খাওঁ বহুতে আৰু চিকেন ললিপপ আমি গ্ৰেভি দিও খাওঁ কিন্তু আজি মই চিকেন ললিপপ গ্ৰেভিৰ সৈতে বনাব ওলাইছো তেন্তে বলক বেছি পলম নকৰি আমি ৰেচিপিটো আৰম্ভ কৰিম আৰু যদি মোৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ৰেচিপিবোৰ পাই থাকিব তেন্তে বলক আজি ৰেচিপিটো আৰম্ভ কৰো মই ইয়াতে 4 দুখৰ মুৰ্গীৰ ৰান লৈছো আৰু এইখিনি উপকৰণ আমাক লাগিব আপোনালোকক প্ৰথমে মই দেখাই দিছো বনাই যাওতে কৈ যাম এয়া দেখিছে এতিয়া এটা বল লৈ লৈছো প্ৰথমে আমি এটা কণী ভাঙি লম আৰু এতিয়া কণীটো ভালদৰে অলপমান ফেটি ল'ব লাগিব এতিয়া আমি ইয়াতে ৰান পিস কেডুখৰ দি দিম আৰু ইয়াতে এতিয়া মই 2 টেবুল চামুচৰ জোখত 2 টেবুল চামুচ নহয় 2 চামুচৰ জোখত সয়া সস দিছো আৰু ৰেড চিলি সস দিছো 3 চামুচৰ জোখত গ্ৰীন চিলি সস দিছো 3 চামুচৰ জোখত আৰু এইখিনি ভালদৰে খানি লব যাতে ৰান কেডুখৰত ভালদৰে লাগি যায় গুটিখিনি আৰু এতিয়া মই এটা ময়দা দি দিছো 1 টেবুল চামুচৰ জোখত আৰু কৰ্ন ফ্লোৰ দিছো 2 টেবুল চামুচৰ জোখত আৰু ভালদৰে গুটিখিনি খানি লব আমি ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰো যোনটো ৰঙা ফুড কালাৰ হোটেলত ব্যৱহাৰ কৰে কিন্তু মই নাই কৰা ইয়াতে পেৰি পেৰি মছলাটো দিছো এটো অপচনেল জলকীয়াৰ গুৰি দিছো 1 চামুচৰ জোখত নিমখ দিছো 1 চামুচৰ জোখত আৰু ভালদৰে এখিনি লৰাই মেলি লব আমাৰ হৈ গৈছে আধা ঘণ্টাৰ কাৰণে মই মেৰিনেট কৰি দিম আৰু এতিয়া মেৰিনেট কৰি হৈ গ'ল আধা ঘণ্টা তেলখিনিও গৰম হৈ গ'ল আমি এখিনি ইয়াতে পাতি দিছো তেলত আৰু ভালদৰে গৰম তেলতহে আমি এই ৰান পিস কেডুখৰ ভালদৰে ভাজিব লাগিব যাতে তেলখিনি গৰম হৈ থাকে মন কৰিব আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব এতিয়া দেখিছে এইখিনি ভালদৰে ভাজা হৈ গৈছে ভিতৰলৈ ভালদৰে সিজি গৈছে চিকেনখিনি এতিয়া আমি এইখিনি পাত্ৰ এটাত উলিয়াই লৈছো একেখিনি তেলতে মই ইয়াতে নহৰু কুটি দিছো আদা কুটি দিছো আৰু জলকীয়া মিহিকে কুটি দিছো আৰু এইখিনি অলপমান ভাজি লোৱাৰ পিছত মই 2 চামুচৰ জোখত সয়া সস দিছো আৰু চিলি সস দি দিছো ৰেড চিলি সস দি দিছো আৰু ভালদৰে এখিনি মিহলাই লব আৰু গেছৰ ফ্লেম অন কৰিব লোত ৰাখিব একেবাৰে কম কৰি ৰাখিব এতিয়া মই এখিনি হুকান জলকীয়া যে দেখাইছিলো সেইখিনি মই এটা পানী অকণ দি আৰু নহৰু দি পেলাই পেষ্ট এটা বনাই লৈছিলো আৰু এতিয়া ইয়াত দি দিছো আপোনালোকে ইচ্ছা কৰিলে বিলাহী পিউৰিও দিব পাৰে আৰু মই গ্ৰীন চিলি সস দিলো জ্বলাটো আপোনালোকে কম বেছি নিজৰ মতে দিব পাৰে মই জ্বলাটো বেছি ভাল পাওঁ কাৰণে জ্বলা বেছিকৈ দিছো যেহেতু চিকেন ললিপপত জ্বলাটো হ'বই লাগে আৰু এই চিকেন ষ্টু দি দিলো ষ্টক চিকেন ষ্টক নিদিলে আপোনালোকে পানী দিলেও হয় আৰু এতিয়া আমি ৰান পিস কেডুখৰ দি দিম আৰু গুটিখিনি ভালদৰে লৰাই মেলি ল'ব যাতে গুটিখিনি ৰানত লাগি ধৰে এতিয়া ইয়াতে মই ভিনেগাৰ দি দিছো হোৱাইট ভিনেগাৰ 2 চামুচৰ জোখত দিছো আৰু এক কৰ্ন ফ্লোৰ অলপমান পানীৰে মিহলাই ইয়াত দি দিছো কৰ্ন ফ্লোৰটো দিবই লাগিব যেহেতু আমাক গ্ৰেভি লাগিব কৰ্ন ফ্লোৰ দিলে গ্ৰেভিনেছ আহিব আৰু পানীটো আপোনালোকে নিজৰ হিচাপ মতে দিব যদি আপোনালোকে ড্ৰাই কৰি খাব বিচাৰিছে তেন্তে আপোনালোকে এই গ্ৰেভিটো নবনালেও হ'ব আৰু আমাৰ আজি এয়া দেখিছে চিকেন ললিপপ তৈয়াৰ হৈ গৈছে গৰমে গৰমে সাৰ্ভ কৰিব কিয়নো চিকেন ললিপপটো গৰমে খাইহে বেছি সোৱাদ হয় আৰু লগতে এইখিনি যে গ্ৰেভি দেখিছে এইখিনি যি আমি বনাইছিলো সেইখিনি ঘৰত চেষ্টা কৰি চাব তেন্তে বন্ধু বান্ধৱীসকল আজি মই বনোৱা চিকেন ললিপপ গ্ৰেভিৰ সৈতে এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেন্টত জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু ঘৰত এনেকৈ বনাই চাব আজিলৈ ইমানতে সামৰিছো আকৌ লগ পাম এটা নতুন টেষ্টি ৰেচিপিৰ সৈতে বাই বাই